ধৰি লওক মাজনিশা 2 বাজিছে, আপোনাৰ মোবাইলটো হঠাতে বাজি উঠিল। সিপাৰৰ পৰা এটা কপা কপা কণ্ঠস্বৰেৰে ভাহি আহিল, ভাইটি, মায়ে উশাহৰ সৈতে যুঁজি আছে, ও নিগেটিভ টেষ্ট এটুপিও ক'তো পোৱা নাই, কিবা এটা কৰ না প্লিজ। সেই মুহূৰ্তত আপোনাৰ বেংক একাউণ্টত থকা কোটি টকা, গেৰেজত থকা দামী গাড়ী বা হাতৰ আইফোনটোৱে সেই মাকগৰাকীক জীয়াই তুলিব পাৰিবনে? নোৱাৰে। কাৰণ বিজ্ঞানে মংগল গ্ৰহত পানী বিচাৰি পাইছে, কিন্তু আজিলৈকে গৱেষণাগাৰত মানুহৰ তেজৰ বিকল্প তৈয়াৰ কৰিব পৰা নাই। তেজৰ বিকল্প কেৱল মাথো তেজেই। নমস্কাৰ, আৰম্ভ কৰিবলৈ লৈছো আজিৰ স্বাস্থ্য শিতান। আজিৰ স্বাস্থ্য শিতানৰ বিষয় ৰক্তদান আৰু ইয়াৰ উপকাৰিতা। বহুতে ৰক্তদান কৰিবলৈ এতিয়াও ভয় কৰে বা সংকোচ কৰে। ৰক্তদান কৰিবলৈ ভয় কৰা লোকসকলৰ বাবে আজিৰ এই বিশেষ ভিডিঅ'টি। আপুনি জানেনে ৰক্তদানৰ দৰে এটি মহৎ কামে আপোনাক কেনেকৈ মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে? জানো আহক তাৰে এক চমু বৈজ্ঞানিক বিশ্লেষণ। প্ৰথমে এটা ভয় লগা তথ্য আপোনালোকক দিওঁ। বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHOৰ মতে ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 12 পৰা 15 লাখ ইউনিট তেজৰ নাটনি হয়। ইয়াৰ কাৰণ কি জানেনে? আমাৰ সমাজত থকা কিছুমান অবৈজ্ঞানিক ভয়। বহুতে ভাবে তেজ দিলে মই দুৰ্বল হৈ পৰিম, মোৰ শৰীৰ শুকাই যাব বা মই বেমাৰী হৈ পৰিম। কিন্তু আপুনি জানেনে প্ৰকৃতিয়ে আমাৰ শৰীৰটো কেনেকৈ নিৰ্মাণ কৰিছে? এজন সুস্থ মানুহৰ শৰীৰত প্ৰায় 23 লিটাৰ তেজ থাকে। চিকিৎসকে ইয়াৰ পৰা কেৱল 1 ইউনিটত 350 মিলিলিটাৰহে লয়, যিটো সমগ্ৰ তেজৰ মাত্ৰ 7 পৰা 8%। এই সামান্য তেজখিনিয়ে বহুজনৰ বাবে জীয়াই থকাৰ এক আশাদীপ্ত পোহৰ হৈ পৰে। এতিয়া আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টোৰ সম্পৰ্কে। ৰক্তদানে ৰক্তদাতাৰ শৰীৰত কি যাদুকৰী পৰিৱৰ্তন আনে? চিকিৎসা বিজ্ঞানে প্ৰমাণ কৰা 5টা ডাঙৰ উপকাৰ সম্পৰ্কে। নম্বৰ 1, হাৰ্ট এটেকৰ পৰা চিৰদিনৰ বাবে সুৰক্ষা। আমাৰ শৰীৰত তেজ চলাচল কৰিবলৈ আইৰণৰ প্ৰয়োজন হয়, কিন্তু শৰীৰত এই আইৰণৰ মাত্ৰা বেছি হলে তেজ ডাঠ হৈ পৰে। ইয়াৰ ফলত ৰক্তবাহী নলীবোৰ টান হয় আৰু ব্লকেজৰ সৃষ্টি হয়। যেতিয়া আপুনি ৰক্ত দান কৰে, শৰীৰৰ অতিৰিক্ত আইৰণ বাহিৰ হৈ যায় আৰু তেজ পাতল তথা গতিশীল হয়। আমেৰিকাৰ এখন বিখ্যাত জাৰ্নেলত প্ৰকাশ পাইছে যে যিসকল লোকে নিয়মীয়াকৈ ৰক্তদান কৰে তেওঁলোকৰ হাৰ্ট এটেক হোৱাৰ আশংকা 88% পৰ্যন্ত কমি যায়। নম্বৰ 2, শৰীৰৰ অস্থিমজ্জা অৰ্থাৎ বন মেৰুৰ নৱীকৰণ। ধৰি লওক আপোনাৰ ঘৰত একুৰিয়ামটোৰ পানীখিনি বহু পুৰণি হৈ গৈছে। আপুনি কি কৰিব? পুৰণি পানী পেলাই নতুন সতেজ পানী দিব, নহয়নে? আমাৰ শৰীৰেও ঠিক একেটাই কাম কৰে। যেতিয়া আপুনি তেজ দিয়ে, মগজুৰ হাইপথেলামাছে ততালিকে হাড়ৰ ভিতৰত থকা বন মেৰুক সক্ৰিয় কৰি তোলে। ইয়াৰ ফলত শৰীৰে অতি দ্ৰুতগতিত একেবাৰে সতেজ, তৰুণ আৰু নতুন ৰক্তকণিকাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত আপোনাৰ ছাল সতেজ হয় আৰু শৰীৰৰ কাৰ্যক্ষমতা বাঢ়ে। নম্বৰ 3, কেঞ্চাৰৰ দৰে মাৰাত্মক আশংকা হ্ৰাস। চিকিৎসা বিজ্ঞানৰ ভাষাত শৰীৰত বেছি আইৰণ জমা হলে ফ্ৰী ৰেডিকেলছ বৃদ্ধি পায়, যিয়ে কোষবোৰ ধ্বংস কৰি কেঞ্চাৰৰ জন্ম দিয়ে। জাৰ্নেল অফ দ্য নেশ্যনেল কেঞ্চাৰ ইনষ্টিটিউটৰ এক দীৰ্ঘদিনীয়া গৱেষণাত প্ৰমাণ হৈছে যে নিয়মীয়া ৰক্তদানে লিভাৰ, হাঁওফাঁও, কলন আৰু ডিঙিৰ কেঞ্চাৰৰ আশংকা নাটকীয়ভাৱে হ্ৰাস কৰে। নম্বৰ 4, একেলগে 5টা মাৰাত্মক ৰোগৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা। আপুনি যদি কোনো লেবৰেটৰীত গৈ সম্পূৰ্ণ টেষ্ট পৰীক্ষা কৰাব খোজে, হাজাৰ টকা খৰচ হ'ব পাৰে। কিন্তু ৰক্তদান শিবিৰত আপোনাৰ টেষ্ট লোৱাৰ পূৰ্বে বা আপোনাৰ টেষ্ট সংগ্ৰহ কৰাৰ পূৰ্বে আৰু পিছত অতি উচ্চমানৰ প্ৰযুক্তিৰে 5টা মাৰাত্মক ৰোগ পৰীক্ষা কৰা হয়। তাৰে ভিতৰত HIV, হেপাটাইটিছ বি, হেপাটাইটিছ চি, মেলেৰিয়া আৰু চিফিলিছ। ইয়াৰ উপৰিও আপোনাৰ ব্লাড প্ৰেছাৰ, হিমগ্লবিন আৰু ওজনৰ সঠিক জোখ লোৱা হয়। অৰ্থাৎ আপুনি একো পইচা নোহোৱাকৈয়ে নিজৰ স্বাস্থ্যৰ এটা ডাঙৰ চাৰ্টিফিকেট লাভ কৰিবলৈ সক্ষম হয়। নম্বৰ 5, মেদবহুলতা বা ওজন নিয়ন্ত্ৰণ। যিসকলে জিমলৈ গৈ কেলৰি বাৰ্ণ কৰিবলৈ কষ্ট কৰে তেওঁলোকৰ বাবে এয়া এক সুখবৰ। কাৰণ চিকিৎসা বিজ্ঞানৰ গৱেষণা অনুসৰি মাত্ৰ 1 ইউনিট তেজ দান কৰিলে আপোনাৰ শৰীৰৰ পৰা প্ৰায় 650 কেলৰি ক্ষয় হয়। কাৰণ সেই হেৰুৱা তেজখিনি পুনৰ তৈয়াৰ কৰিবলৈ শৰীৰত মেটাবলিজম ব্যৱস্থাই তীব্ৰ গতিত কাম কৰিবলগীয়া হয়, যিয়ে ওজন নিয়ন্ত্ৰণত পৰোক্ষভাৱে সহায় কৰে। এতিয়া আহিছো ৰক্তদানৰ বাবে ল'বলগীয়া সাৱধানতা আৰু সঠিক নিয়ম সম্পৰ্কে কেইটামান কথা। ৰক্তদানৰ বাবে 5টা বিশেষ কথাত গুৰুত্ব দিলেই যথেষ্ট। আপোনাৰ বয়স 18 পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। আপোনাৰ ওজন অন্ততঃ 45 পৰা 50 কেজি হ'ব লাগিব। আপোনাৰ তেজত থকা হিমগ্লবিনৰ মাত্ৰা 12.5 গ্ৰামৰ পৰা বা তাতকৈ বেছি হ'ব লাগিব। মনত ৰাখিব, পুৰুষসকলে প্ৰতি 3 মাহৰ মূৰে মূৰে আৰু মহিলাসকলে প্ৰতি 4 মাহৰ মূৰে মূৰে অতি নিৰাপদে ৰক্তদান কৰিব পাৰে। ৰক্তদান কৰাৰ আগদিনা নিশা ভালদৰে শুব, খালী পেটে নাযাব, পাতল আহাৰ গ্ৰহণ কৰিব আৰু তেজ দিয়াৰ পিছত আধা ঘণ্টা জিৰণি লৈ পৰ্যাপ্ত পানী বা ফলৰ ৰস খাব। ইয়াৰ বাহিৰে কোনো ডাঙৰ বাধ্যবাধকতা নাই। ভগৱানে বা প্ৰকৃতিয়ে আমাক এনেকুৱা এটা শৰীৰ দিছে য'ত থকা তেজে আন এজনক নতুন জীৱন দিব পাৰে। আজি আপুনি সুস্থ হৈ আছে বাবে হয়তো আপোনাৰ
তেজৰ মূল্য আপুনি নিজে বুজি পোৱা নাই। কিন্তু এবাৰ চিকিৎসালয়ৰ কৰিডৰত বহি থকা সেই দেউতাকজনক খুজক যাৰ সন্তানে এটুপি তেজৰ বাবে জীৱন মৃত্যুৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। তেজ দিলে আপোনাৰ একো ক্ষতি নহয়, বৰঞ্চ আপোনাৰ শৰীৰ অধিক শক্তিশালীহে হয়। গতিকে ভয় আঁতৰাওক। অনাগত দিনত আপোনাৰ জন্মদিনেই হওক বা অন্য বিশেষ দিনতেই হওক ব্লাড বেংকলৈ যাওক আৰু ৰক্তদান কৰক। ইও এক সমাজৰ বিশেষ সজাগতা, কাৰণ আপোনাৰ শৰীৰৰ সেই প্ৰতিটো বাল তেজে কাৰোবাৰ ঘৰৰ অন্ধকাৰ আঁতৰাই কাইলৈ ৰাতিপুৱাৰ নতুন সূৰ্যটো দেখুৱাব পাৰে। ৰক্তদান কৰক, জীৱন ৰক্ষা কৰক, সকলো সুস্থ থাকক আৰু সমাজক সুস্থ ৰাখক।